गुड मर्निंग फ्रेंड्स दीक्षितानाथ ब्लगले आपलोक स्वागतम जनालो इतना 8टाই बाजिले मैं गा पा धुई उठिलो खुआओ रेडी करिलो और एफाले बिछना ठीक करिब आछे भाबिसु तार आगते ब्लगটো आरम्भ करि लওঁ आजिर दिनটো কি करूँ কি नकरूँ देखाइ থাকিবলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চাই থাকিব ना जिया जिंदगी एक पल भी तुझसे होके जुदा सुन जरा बिन तेरे मुझसे नाराज था दिल तू मिला है तो है कह रहा मैं तो तेरे रंग में रंग चुका हूँ बस तेरा बन चुका हूँ मेरा मुझ में कुछ नहीं सब तेरा मोर बिछना सिछना ठीक কৰা হৈ গল ইমান গৰম পৰিছে বাহিৰত ৰ'দটো নাই বাৰু পুৰা বৰষুণ দি আছে একদম বৰষুণ দি আছে কিন্তু তথাপিতো ইমান গৰম লাগিছে এই অলপ আগতে গা পা ধুই আহিছো গৰমত থাকিব পৰা নাই এয়া ওপৰত চলি আছে ফেন তথাপিতো ইমান গৰম লাগিছে গৰম দিনত থাকাও অশান্তি ফেন চলালেও কাম নিদিয়ে বাৰু এতিয়া কুহি মুখ হাত ধুই কৰি লওঁ তাৰ পাছত কিবা এটা খুৱাই কৰি লওঁ কুহি মুখখন ধুৱাই কৰি আনিলো বাইদেউ আহি গ'ল বদমাছি কৰিবলৈ মাত্ৰ পাই থৈ যোৱা ৰুমৰ অৱস্থা নাইকিয়া কৰিব এতিয়া ভৰি দুখ পাই যাবলৈ দেখিছ দুষ্টামি কৈছা কিয় এতিয়া তুমি কি কৰিবা কি কৰিলা কি কৰিলা কি কৰিলা অঁ কি কি কৈছা এনেকৈ বদমাছি কৰি ঘূৰি থাকে দুষ্ট কৰি থাকে এজনী গুণ্ডীয়ে তুমি 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 তোমাৰ নামটো কৈ দিয়াচোন তোমাৰ নামটো কি কিয় কিয় দোকানত যোৱা ভাতৰ খতি খাবলৈ চিপছ আনিব যোৱা তোমাৰ নামটো কি কি আৰু ঘৰ ক'ত হিং ভকতগাঁও ডিষ্ট্ৰিক্ট কি নগাঁও তোমাৰ পাপা নাম কি কি লাগে পইচা কিয় লাগে পইচা কিয় লাগে কি দিয়া কাকা হাতত দিয়া কিয়নো কি কৰিবলৈ পইচা কি কৰিবা চিপছ খাওঁতে পেট বিষ হয়নে নহয় আঙুলি চাপিব পাপা নামটো ক'লেহে দিম চিপছ এজনী আমাৰ সেয়া ভাতৰ লগত চিপছ খোৱা ছোৱালী কি চিপছ আনিছা দেখাই দিয়াচোন সেইটো চিপছ আনিছা ভাতৰ লগত চিপছ খাই ভাল পোৱা কেনেকুৱা পোৱা টেষ্টি পোৱা খোৱা বোৱা হৈ গ'ল এতিয়া 10:30 বাজিলে বিশেষ তেনেকুৱা একো কাম নাই ৰাতিপুৱাই গোটেইখিনি কাম শেষেই হ'ল আৰু 12টা বজাৰ পাছতহে আৰু কাম হ'ব আজিৰ পৰা তথাপিতো লকডাউনটো অকণমান বঢ়াই
আগত মানে 4টা বজালৈ দিছে আগতে আছিলে 1টা বাজিত এতিয়া হ'ল 4টা বজাত তাকে মানটো আহিব 4টা বজাত কুহিয়ে কি কৰিছে চাওক কি কৰিছে এটা বস্তু দেখাম এইটো এটা বেলেগ ফুল এইটো এটা বেলেগ ফুল এইটো আকৌ পিছত লগাই দিম বেলেগত সিদিনাখন ৰং দি থোৱা বটলটোত এনেকৈ থলোঁ ফুলৰ হেৰি কুহি সদায় গা ধোৱা সময়ত এনেকুৱা বদমাচি কৰি থাকে ইমান ভাল পায় পানী খেদিলি কি হ'ল কি আনা ক'ত আছে মাইনা তাই অকলে গা নুধুৱে তাই যিকেইটা খেলা বস্তু লয় সেইকেইটাকো সদায় গা ধুৱাই দিয়ে লাহেকৈ যোৱা পৰি যাবা এতিয়া কি তুমি নিজে নিজে গা ধুবা নেকি মই জলদি জলদি গাটো ধুৱাই লওঁ গাটো ধুৱাই কৰি লৈ তাইকে যে চেম্পু দিম চেম্পু দিলে বহুত বেছি আমনি কৰে সেইকাৰণে জলদি হৈ গ'ল মোৰ ধুওঁতে আজি কান্দা নাই কান্দিছিলা নেকি হা কান্দিছিলা কেতিয়া কান্দিছিলা এইটো কি এইটো বেগ আমি বিয়া হোৱাৰ পাছত বেগ লৈছিলোঁ এয়া এতিয়া এইটো বেগ এইটো কোনে দিছিলে তোমাক জেঠাই দিছিলে এইটো বেগ আৰু এটা আছে গডৰেজৰ পাপাই তুমিয়ে কিনিছিলা কিমান আমাৰ ছোৱালীজনী ডাঙৰ হৈ গ'ল গা ধুলে বাবা ক'ত যোৱা বজাৰলৈ যোৱাগৈ ধুৱাই আনিলোঁ আৰু গৰমত থাকিব নোৱাৰি ময়ো আকৌ গাটো ধুই কাপোৰ সলাই ল'লোঁ এতিয়া ৰ'দ দিয়া দেখি ভাবিছোঁ অলপ তুলিখিনি ৰ'দত দিওঁ সামৰা বিচনা কাপোৰ ইয়াতে উঠাই থ'লোঁ ইয়াত এতিয়া তুলিখন বাহিৰৰ ৰ'দত দি থৈ আহোঁ কুহিপে আৰু শান্তি নাই তাইপে কাপোৰ ৰ'দাই থাকিব লাগে গৰমটোৰ কাৰণে বিশেষ একোৱে কাম নাই তেতিয়াৰ পৰা বহি ভাবিছোঁ কুহিৰ গডৰেজৰ ছাইডটো লেতেৰা হৈ আছে কুহি একদম কাপোৰ চবফালে অ'ত ত'ত পৰি আছে সেইটো কাৰণে বোলো তাই কাপোৰখিনিকে অকণ সামৰি লওঁ মানুহ হৈছে এজনী কাপোৰ হৈছে এসোপা হ'ল কাপোৰৰ দম গোটেই এসোপা পূৰা হেৰি কৰি লওঁ কি দেখাই দিয়া পিন্ধি দিছা এইটো গৰম কোন এতিয়া নিপিন্ধে আজি বহুত গৰম গোটেইখিনি মই সামৰিলোঁ এইখিনি জিন্সৰ আৰু এইখিনি এনেই জেনেৰেল ফ্ৰক এইকেইটা হ'ল ফেঞ্চি ফ্ৰক মই গোটেইখিনি ভাগে ভাগে থৈ দিলোঁ আৰু এয়া কি কৰিছা বাৰু দিয়া এইটো পেণ্টটো থৈ দিওঁ দিয়া পেণ্টটো থোৱা আমি গা ধুম কালি মন্দিৰলৈ যোৱা কাপোৰযোৰ সোমাই থৈ দিওঁ কাপোৰ কানি ভৰাই হৈ গ'ল এতিয়া ভাবিছোঁ তুলিখন আনি সেইখনক পাৰি কৰি থওঁ নাইবা দিনত শুবলৈ নোৱাৰিম আনিলোঁ তথাপিতো এই খোৱা বিচনা ঠিক কৰা হোৱাই নাই মা কাটি আছে কঁঠাল এয়া কঁঠাল হ'লে কি হ'ব কঁঠাল আজি ইমান বেছি গৰম পৰিছে এইটো কঁঠালটো খাই আৰু থাকিব নোৱাৰিমে সেইটো কাৰণে কঁঠাল নাখাওঁ কঁঠালটো অৱশ্যে গুটিৰ কাৰণে আমাৰ ঘৰত কঁঠাল কোনেও নাখায় মায়ে অকণমান খায় দেউতাই নাখায় মানুহটোৱে নাখায় মইতো নাখাওঁৱে বাৰু তাৰপাছত আজি গৰমটো বহুত বেছি সেইটো কাৰণে টেঙা খাব লাগে আজি বেলেগ নবনাওঁ দালি বনাম দালিত দিম ঔটেঙা কালি কৈছিলোঁ ঔটেঙা এটা আনিছিলে মাটি দালিৰ সৈতে বনাম কিন্তু মাটি দালিৰ সৈতে বনোৱা নহ'ল যিহেতু এতিয়া দালি সৈতে ঔটেঙাটো বনাম তাৰপিছত কিবা এটা চব্জি কৰিম গৰমততো বহুত বেছি বনাবও মন নাযায় খাবলৈও মন নাযায় চিম্পুলকৈ কি পাৰোঁ কৰি থ'ম এতিয়া মই ভাত বনোৱাত লাগোঁ আৰু ভাত বনোৱা সময়খিনি কুঁহিয়ে আমনি কৰি থাকে কাৰণে কুঁহিক দিওঁ মোবাইলটো
কুঁহিয়ে এতিয়া চাই থাকিব মোবাইল তাৰপাছত ভাত বনাই কৰি লওঁ বনোৱাৰ আগতে বস্তু এটা দেখাওঁ এইটো আনিছে এইটো কি কয় পিঁয়াজ কাটে কিবা কিবি নহৰু কাটিব পাৰে এই আজি আনিছে মানে কোনোবা এটা কোম্পানীৰ পৰা দিছে দোকানত চাবলৈ কাৰণে ট্ৰাই কৰি তেতিয়া দোকানত ল'বলৈ হেৰি হয় কাৰণে ঘৰলৈ দি পঠাইছে চাওঁ বাৰু কেনেকৈ মই দেখাই দিছোঁ আৰু এখন ব্লেডখন এইটো বাতি এনেকৈ সোমাই দি দিব লাগে তাৰপিছত ইয়াতে নহৰু পিঁয়াজ যি পাই দিব লাগে আৰু এইটো মুখনিটো এনেকৈ মাৰি এইটো এনেকৈ দিলে এই বস্তুটো এনেকৈ ঘূৰি থাকে ঘূৰিলে বস্তুটো গুড়া হৈ যায় সেইটোৱে বহুতৰ ঘৰত আছেই চাগে তথাপিতো আনিছে কাৰণে দেখাই দিছোঁ গৰমতে আজি এইটো অৱস্থা চব ফালে খিৰিকী খুলি লৈছোঁ ভাত বনাওঁতে তথাপিতো চোন গৰমটো শেষেই হোৱা নাই এইখন খিৰিকী এনেই নুখুলোঁ কিন্তু চিমিটো দিব পৰা নাই কাৰেণ্টটো নাই আৰু ইনভাৰ্টাৰো চাৰ্জ চিমিটো দিব পৰা নাই কাৰণে সেইটো আজি খিৰিকীখন খুলিয়ে লৈছোঁ ইমান বেছি গৰম দিছে বাহিৰত কেনেকুৱা ৰ'দৰ ঘামি অৱস্থা চেছ তথাপিতো কাপোৰ ধুবলৈ ভাল হৈছে কিন্তু কাপোৰ ধুব কেনেকৈ কাৰেণ্ট নাই পানী নাই চব মানে নাহে ইনভাৰ্টাৰ ভিডিঅ' নবনালেও ইমান বেছি গৰম ইপানে কাৰেণ্টটো নাই এতিয়া বাজিছে 7:30 এইমাত্ৰ কাৰেণ্টটো আহিছে আৰু মই যোগাৰ কৰি আছোঁ আলু পিঁয়াজ কাটি আছোঁ মাংস আনিছে এইখিনি জলদি কৰি মই ভাত বনাই হৈ গ'ল আৰু তেতিয়া সেইখিনি কাটি কুটি আৰু ভিডিঅ' নকৰিলোঁ এতিয়া মাংস বনালোঁ আৰু ভাত বনালোঁ দালি বনালোঁ বেলেগ বনাই থকা নাই ইমান গৰমত এইখিনিয়ে কৰি থৈ দিছোঁ ভাত পানী খাই আহিলোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব বাই গুড নাইট